ঘৰত গৈ আছো আৰু যোৱা আছে যে সেইবাবে আমি গৈ আছো। Hi guys, welcome back to my channel. এতিয়া ৰাতিপুৱা সময় ৰাতিপুৱা বাজিছে 10টা। মাৰ ঘৰত গৈ আছো আমি। বেছি দূৰ নহয়, 10 মিনিটৰ ৰাস্তা হয়, ওচৰতে গৈ আছো। এতিয়া মাস্ক লগাই পেলাই যাম। দুৱা আছে আজি মাৰ ঘৰত। দাদা আৰু দাদিৰ কুৰান খতম দিছো যে সেইবাবে আজি দুৱা কৰোৱা হ'ব। আহি পালো, পাই চাহটা খালো। এতিয়া ভাবিলো অলপ মাক সহায় কৰি দিওঁ। মাছ ভাজি আছো। ইয়াত ভাত উঠালে, গুছৰ তৰকাৰী হ'ল। এতিয়া মাছখিনি ফ্ৰাই কৰি দি আছো। আম্মাই তৰকাৰী বনাব, বাকী সব আম্মা যোগাৰ কৰি থৈ দিছে। একদম সিম্পল হয় খানা, বেছি হেংচেং নহয়। গুছৰ তৰকাৰী বনাইছে, মাছ, কোমোৰা ভাজি, দালি আৰু মিঠাই আছিলে গোল্লা। এইখিনিয়ে কিন্তু বহুত টেষ্টি লাগিছে। ইয়াত মই নেমু কাটি আছো। নেমু, পিঁয়াজ আৰু জলকীয়া, বেলেগ সালাড একো ব্যৱহাৰ কৰা হোৱা নাই। সিম্পল হয়, জোনাবে খাব। আৰু আমি ঘৰৰ মানুহখিনি বেলেগ মানুহ মাতা হোৱা নাই, যিহেতু কৰোণা সময় না, বেলেগ মানুহ মাতিব নোৱাৰি। এতিয়া দাদা ঢুকাইছিলে, এবছৰ হোৱা নাই। কিন্তু এতিয়া মই কোৰাণ শৰীফ খতম দিছিলোঁ। খতমটো লোৱাৰ কাৰণে দোৱা কৰা হৈছে। আমাৰ পিছফালৰ পৰিৱেশখিনি দেখুৱাই আছো। এইখিনি কোমোৰা গছ এজোপা তলত হৈছিলে, আব্বাই এনেকৈ হেন্দালি দি দিছে, ওপৰত উঠি গৈছে, ধুনীয়াকৈ বাঢ়িছে গছজোপা। তাৰপিছত কোমোৰা দেখুৱাই আছো আপোনালোকক। মোৰ মানে দেখিবলৈ মৰম লাগিছে, মই সেইকাৰণে দেখুৱালোঁ। আৰু এয়া কোমোৰা লাগি আছে, তাকে মই দেখুৱাব চেষ্টা কৰি আছো। ইফালে আৰু এটা আছে, সেইটো উঠা নাই। এইটো এটা অকণমানি। আৰু পিছফালে মই অকণমান ৰখিছোঁ। বৰ ভাল লাগিছে পৰিৱেশখিনি, ইমান ঠাণ্ডা পৰিৱেশ। সেইদিনাখন অকণ বৰষুণো দি আছিলে, যোৱাকালি আছিলে। ভিডিঅ'টো মই এডিট কৰিব পৰা নাছিলোঁ, মোৰ গা বেয়া কাৰণে। ছোৱালীয়ে কম্পিউটাৰ আঁকি আছিলে, তাকে অলপ দেখুৱালোঁ। আইছা, কি কৰি আছা? মই ড্ৰয়িং কৰি আছো। ক'ত? কম্পিউটাৰত। কম্পিউটাৰত? তুমি পাৰা? পাৰো মই। দি থাকা। ঘৰ আহি পালোঁ। কঁঠালৰ পিঠা বনাই আছোঁ। ইয়াত মই কঁঠাল লৈছোঁ, পিঠাগুড়ি লৈছোঁ, বেকিং পাউডাৰ 1 চামুচ লৈছোঁ, নাৰিকল আৰু এনেকুৱা অমূল্য 2 পেকেট গাখীৰ লৈছোঁ। চেনি ব্যৱহাৰ কৰা নাই, যিহেতু বেছি মিঠা হৈ যাব। সেইবাবে এনেকৈ দি পেলাই মই এটা কেক বনোৱা এটা বাতি লৈ লৈছোঁ। তাত মই ৰিফাইন সানি, ইয়াত মই কেকৰ কঁঠালৰ পেষ্টখিনি মই ঢালি দিছোঁ। ঢালি দি পেলাই মই ষ্টিমত দি দিছোঁ। ভিডিঅ'খিনি শ্বুট কৰিব নোৱাৰিলোঁ, পাহৰি থাকিলোঁ। তাৰপিছত এনেকৈ ষ্টিমত দি দিছোঁ। এটা চচত পানী লৈ লৈছোঁ, তাৰ ওপৰত এটা ষ্টেণ্ড দি দিছোঁ। ষ্টেণ্ড দি বাতিটো বহুৱাই দিছোঁ। তাৰপিছত মই চামুচ এটা ভৰাই চালোঁ কেনেকুৱা হৈছে। চামুচটো যেতিয়া চাফা হৈ ওলাইছে, গম পালোঁ যে হৈ গ'ল। আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো যদি মোৰ ভাল লাগিছে, তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।